8आव गासैबो NDFB-फोरनो 1100 NDFB-फोरनो दिनै चेक राननाय हाबाफारिया जोबनानै थांबाय। बे हाबाफारियाव चिफ मिनिस्टार हेमन्त बिश्व शर्मा बिथाङा ओरैबायदि बुङो। সন্মানৰ সাংবাদিক বন্ধু বান্ধৱীসকল, NDFB-ৰ প্ৰাক্তন সদস্যসকলৰ সংস্থাপন বড়ো চুক্তিৰ এটা খুব ইম্পৰ্টেণ্ট ক্লজ আছে। ইতিমধ্যে NDFB প্ৰগ্ৰেছিভ আৰু NDFB RD গ্ৰুপৰ 2000তকৈও অধিক সদস্যক আমি 4 লাখ টকাৰ ফিক্সড ডিপজিট আগবঢ়াইছিলোঁ। সেই ক্ৰমতে আজি আমি ৰৈ যোৱা প্ৰায় 2774 জন NDFB-ৰ প্ৰাক্তন সদস্যক এই আত্মসংস্থাপনৰ বাবে ৰিহেবিলিটেশ্যন গ্ৰাণ্ট আমি আগবঢ়াম। বাস্কা, ওদালগুৰি আৰু অসমৰ আন জিলাসমূহৰ কেডাৰসকলক আজি আমি তামোলপুৰত দিলোঁ 1100। বাকীসকলক অহাকালি আমি কোকৰাঝাৰত দিম। ইয়াৰ পিছত মোৰ অনুমান হয় যে 300 মান কেডেট বা কেডাৰ থাকি যাব। তেওঁলোককো আমি 2-3 মাহৰ ভিতৰত আমাৰ স্ক্ৰিনিঙৰ পিছত আমি গ্ৰাণ্ট আগবঢ়ালে এটা পৰ্যায় বড়ো চুক্তিৰ এটা পৰ্যায়ৰ সফল সামৰণি পৰিব। আপুনি এটা কথা কৈছে যে এতিয়া অসমত অৰ্থনৈতিক আন্দোলন আৰু শৈক্ষিক আন্দোলনৰ প্ৰয়োজন, এইটো কেনেকৈ ধৰণে আপুনি আগবঢ়াই নিয়াটো? চাওক, কেইদিনমান আগতে মই গৰুখুটিত গৈছিলোঁ আৰু ঠিক সেইধৰণে আমি যোৱা 6 মাহত দায়িত্ব লোৱাৰ পিছত অসমৰ কৃষি অৰ্থনীতিৰ ওপৰত আমি অলপ সূক্ষ্মভাৱে দৃষ্টি নিক্ষেপ কৰিছোঁ। দেখা যায় যে গাহৰি পোৱালিও আমি বাহিৰৰ পৰা আনো, মাছ বাহিৰৰ পৰা আনো, মাছৰ খাদ্য আমি বাহিৰৰ পৰা আনো, সৰিয়হ খেতি আমি কম কৰোঁ, তেল বাহিৰৰ পৰা আনো। ক'ব গ'লে চাহক বাদ দিলে অসম সকলো ক্ষেত্ৰতে এটা পৰনিৰ্ভৰশীল অৱস্থাত আমি আছোঁ। পৰনিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীললৈ আমি আগবঢ়াৰ বাবে পৰিকল্পনা কৰি আছোঁ। আৰু মই NDFB-ৰ সদস্যসকলকো অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যিহেতু শক্তি আৰু সাহসৰ কোনো অভাৱ নাই, তেওঁলোকেও যাতে এই স্বাৱলম্বনৰ পথত আগবাঢ়িব। আৰক্ষী অথবা সামৰিক বাহিনী নিযুক্তি দিয়াৰ কথা প্ৰমোদ বড়োৱে অনুৰোধ জনাইছিলে। আমাৰ যেতিয়া বেটেলিয়নৰ নিযুক্তি হয় তেতিয়া আমি কিছুমান আমাৰ ক্ৰাইটেৰিয়া থাকে। ইউজুৱেলি এই ক্ৰাইটেৰিয়াবিলাক তেখেতসকলে পূৰণ কৰিব পাৰে। গতিকে আমাৰ গৃহ বিভাগ আৰু BTR তেখেতসকলে ইতিমধ্যে ট্ৰেইনিং আদিৰ ব্যৱস্থা কৰিছে আৰু ক্ৰাইটেৰিয়াবিলাকৰ ভিত্তিত আমি নিশ্চয় আৰক্ষী যিহেতু এইবাৰ 16,000 নিযুক্তি হ'ব 10 মে'ৰ আগতে, ডেফিনেটলি বহুতে তাত সুযোগ পাব। 274টা গোচৰ আমি প্ৰত্যাহাৰ কৰিছোঁ আউট অফ 423। তাত ক্লাছিফিকেশ্যন আছে। কিছুমান গোচৰ হিনিয়াছ কেটেগৰীত পৰে, আমি প্ৰত্যাহাৰ কৰাত আমাৰ আইনগত অসুবিধা আছে। বাকী মেক্সিমাম গোচৰ আমি প্ৰত্যাহাৰ কৰিব পাৰিম। ইয়াত নকওঁ আৰু অসম চৰকাৰ বা আন সকলোৰে কথাটো এইটোৱে যে আমি বড়ো শান্তি চুক্তি কৰাৰ আগতেই বিষয়টো জুডিচিয়াৰীৰ হাতলৈকে গুচি গ'ল আমাৰ হাতৰ পৰা। গতিকে এতিয়া সিদ্ধান্তটো ন্যায়পালিকাৰ মাজেদিয়ে হ'ব লাগিব। আৰু নাগালেণ্ডৰ যিটো ঘটনা 13জনকৈ নিৰীহ লোক মৰিলে, এইটো মই ইয়াৰ পৰাই কমেণ্ট দিব খোজা নাই, কাৰণ ঘটনাবোৰ নাজানাকৈ কিবা এটা কোৱাটো উচিত নহয়। কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে টুইট যোগে তেওঁৰ গভীৰ শোক প্ৰকাশ কৰিছে। আমি অসমবাসী ৰাইজেও গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু নিহত পৰিয়ালসকলৰ ওচৰত আৰু এই সন্ধিক্ষণৰ সময়ত নগা ৰাইজৰ লগত আমি থিয় হৈ থাকিম। ছাৰ, কালি অসম বৈভৱ, অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে সিদ্ধান্ত লৈছিলে অসম বিভূষণ, অসম ভূষণ দিয়াৰ। আমি নামকেইটা বদলাই দিলোঁ কাৰণ পদ্মভূষণ বা পদ্ম বিভূষণৰ লগত যাতে ক্লেছ নহয়, দেখাত যাতে বেয়া নালাগে, সেইকাৰণে আমি নামকেইটা অসম বিভূষণ, অসম ভূষণৰ জেগাত একে ৰত্ন আৰু বৈভৱ একেই অসমীয়া, যাতে অলপ ক্লেছ নহয়, যাতে বোলে কোনোবাই ভাৰত ৰত্ন পালে কোনোবাই অসম ৰত্ন পালে তেওঁতো অলপ তলত টাইপ হৈ যাব। সেইকাৰণে আমি বস্তুটো বদলাই পেলাই ঠিক কৰিলোঁ যে আমি অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ এই নামেৰে অসামৰিক সন্মানখিনি। চাওক, এজনটো জেলত সোমাই আছে, অন্য চেয়াৰমেনটো জেলত সোমাই আছে,
এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব। গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে, অৰ্থনীতিৰ কথা কওক, আমাক গালি গালাজ কৰক, ঠিক আছে, কিন্তু ইয়াৰ মাজত কামাখ্যা, শংকৰদেৱ, ভগৱান বুদ্ধ, মহাবীৰ জৈন এইবিলাকক টানি অনাটো উচিত নহয়। আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক, কাৰণ তেওঁলোক আমাৰ কেটেগৰীৰ কথা নহয়, আমাতকৈ এটা বেলেগ কেটেগৰীৰ তেখেতসকল। আৰু তেখেতসকলৰ কথা ইয়াত এজন পলিটিচিয়ানে হকে বিহকে আলোচনা কৰিব নালাগে। ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল, ঔৰংজেবটো বাদ দিয়ক। স্যার তামুলপুর জিলা স্যার যোনটো আছিলে স্যাৰ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড যোনটো আছিলে সেইটো থাকিব। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক এৱাৰ্ড, শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড বা অসমত আন যিমান এৱাৰ্ড আছে, গোপীনাথ বৰদলৈ এৱাৰ্ড চব থাকিবই, তাত কোনো কথা নাই। এইকেইটা হ'ল সাহিত্য সংস্কৃতিৰ এৱাৰ্ড, এইটো এৱাৰ্ডৰ কেটেগৰী এটা বেলেগ এৱাৰ্ড। এতিয়া জেলত কিয় পঠাব লাগে? চববিলাক থাকক। ইলেকশ্যনৰ সময়ত কথাটো বেলেগ আছিল না, তেতিয়া কথাটো আছিল মানুহে বন্দুক লৈ জংঘলত আছিল, এতিয়া কোনো বন্দুক লৈ জংঘলত নাই, চবেই ভাল কৰি থাকক, চলি থাকক। স্যার নতুন ভেরিয়েন্ট অমিক্রন আহি আছে, এইটো চিন্তাৰ বিষয় হয় আৰু আমি ক্ল'জলি ৱাটচ কৰি আছোঁ। থ্যাংক ইউ।